বন্ধু বান্ধৱীসকল ভাত পানী খোৱা হ'লনে নাই বাৰু দুপৰীয়া বুলিবলৈতো প্ৰশ্ন নাই আৰু এতিয়া ৰাতিপুৱা আৰু আবেলি ডাইৰেক্ট সন্ধিয়া হয়। দুপৰীয়া বুলিবলৈ নাই আৰু কিন্তু গৰম দিনত তিনিটাও হয়। ৰাতিপুৱা হয়, দুপৰীয়া হয় আৰু সন্ধিয়াও হয়। কিন্তু ঠাণ্ডা দিনত নহয়, তিনিটা নহয় দুটা হয়। আৰু ঠাণ্ডাটো কিন্তু বহুত পৰিছে। এতিয়া আমাৰ সাৰথি হৈছে কম্বল। তাৰপিছত ইয়াততো অকণ ভালেই, চাৰিদুৱাৰত বহুত ঠাণ্ডা, তাত ভালুকপুংখন ওচৰতে একদম পিৰপিৰাই ঠাণ্ডা আৰু চাৰিও কিনাৰে নদী পথাৰে, গাড়ী মটৰ কোনো হুলস্থুল নাই, বিল্ডিং নাই, ট্ৰেইনৰ শব্দ নাই, ডাঙৰ গাড়ী এখনো নাযায়, সৰু টমটমবিলাক যায়, বাইক যায়, ট্ৰেক্টৰ যায়, ইমানেই। বাকী কেতিয়াবা মানে বেছিয়ে যায়, কেতিয়াবা আকৌ একেবাৰে নাযায়, আৰু কোনোবা এটা টাইমত বহুত যায়, কোনোবা এটা টাইমত আকৌ একেবাৰে নাযায়, এনেকুৱা। চাইকেলৱালা মানুহবিলাক যায়, তিমানেই। সেই তাত শান্তি, একদম দ্বীপ নিচিনা। চাৰিও পূবেদিও উত্তৰেও পশ্চিমেও দক্ষিণেও মানে নদীয়ে নদী, কিন্তু মাজতে দ্বীপ নিচিনা আৰু তাত মানে শান্তিয়ে আছে একদম। বহুত ধুনীয়া পৰিৱেশটো, পাহাৰ মই দিয়ে থৈ দিছোঁ ভিডিঅ'ত, কিন্তু বালিপাত ইমান নাই ইয়াত। হাই হুলস্থুল, ট্ৰেইন যাই বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। পথাৰখন পাৰ হৈয়েই ট্ৰেইন যোৱা ৰাস্তাটো আছে। পাহাৰ হুৰ হাৰ ৰাতি দিনে ইয়াত হুলস্থুল। ইয়াতকৈ ঠাণ্ডাটো তাত বেছি আছে, আৰু গৰমো ইয়াত বেছিয়ে পৰে, তাত ইমান গৰম নপৰে বাৰু। আজিলৈ আহোঁ, বাই। মই ভিডিঅ'বিলাক দিয়ে থৈ দিছিলোঁ আমাৰ ঘৰৰ পাহাৰ যে ইমান ধুনীয়া, চাবচোন অকণমান। আজিলৈ আহোঁ, বাই বাই।